হেল্ল' ফ্ৰেণ্ডছ, মই শাহিন। আজি মই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল বিশ্ব মানসিক স্বাস্থ্য দিৱস, যিটো নেকি প্ৰত্যেক বছৰে অক্টোবৰৰ 10 তাৰিখে পালন কৰা হয়। এতিয়া কথাটো হ'ল আমি মানসিক স্বাস্থ্যৰ কিমান ধ্যান দিওঁ। আমি যেনেকৈ নিজৰ শৰীৰৰ যত্ন লওঁ, তেনেকৈ আমি মানসিক স্বাস্থ্যটোৰ কিমান যত্ন লওঁ। আমি এনেকুৱা হয় ন, যেতিয়া বেমাৰ এটা হয় ঘৰত পটককৈ কওঁ যে আজি গা ভাল নাই, লগৰটোক কওঁ গা বেয়া, বা অফিচত যাব লগা হয় বা স্কুলত যাব লগা হওক, আমি ধুনীয়াকৈ কৈ দিওঁ যে গা বেয়া, জ্বৰ হৈছে বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ বেমাৰ হয় আমি ধুনীয়াকৈ আত্মপ্ৰকাশ কৰি পেলাই ক'ব পাৰোঁ। কিন্তু যেতিয়া আমাৰ মানসিক স্বাস্থ্যত অৱনতি ঘটে, যেতিয়া আমি কিবা এটা চিন্তা কৰোঁ, যেতিয়া আমি ষ্ট্ৰেছত থাকোঁ, তেতিয়া জানো আমি খুলি ক'ব পাৰোঁ জানো? আপুনি কওকচোন বাৰু। এনেকুৱা বহুত হয় মানে আজিকালিতো এনেকুৱা হৈছে যে মানুহে প্ৰত্যেকটো মুহূৰ্ততে কেৱল ষ্ট্ৰেছ, প্ৰেছাৰ, ডিপ্ৰেশ্যন, এনজাইটি বহুত কমন হৈ গৈছে। কিয় কমন হৈছে আমি কেতিয়াবা চিন্তা কৰোঁনে বাৰু? আৰু যদি কমন হৈছেই, তাৰ পৰাতো আমি হাত সাৰিব লাগিব ন। তাতোকৈ ডাঙৰ কথা, যেতিয়া মানসিক স্বাস্থ্যৰ বহুত বেছি অৱনতি ঘটে, যেতিয়া মানুহ বহুত বেছি হেল্পলেছনেছ হৈ পৰে, যেতিয়া এনেকুৱা হয় যে মোৰচোন আৰু কোনোৱে নাই, যেতিয়া বহুত বেছি ভাগি পৰে, তেতিয়া মানুহে চৰম ষ্টেপটো লৈ লয়, ছুইচাইড। য়েছ, একজেক্টলি, মই ছুইচাইডৰ কথাই কৈছোঁ। এতিয়া কথাটো হ'ল যে আমাৰ ইণ্ডিয়াত ছুইচাইডৰ ৰেট ইমান কিয় বাঢ়িছে? এতিয়া এনেকুৱা হয় যে আমাৰ কিবা এটা প্ৰেছাৰ হ'লে আগতে আল্টিমেট ষ্টেপটো লৈ লয়। সৰু সৰু কথাত মানুহে ছুইচাইড কৰিব লৈছে। মেট্ৰিকৰ ৰিজাল্ট দিলে সেই সৰু সৰু ল'ৰাকেইটা, ছোৱালীকেইটাই ছুইচাইড কৰে। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বেয়া হ'লে ছুইচাইড কৰে। আজি ৰিচেণ্টলি 3 উইকছমান আগত NIT শিলচৰত এটা ল'ৰাই ছুইচাইড কৰিছে। 3rd ইয়াৰৰ ল'ৰা আছিলে আই থিংক। তো এই ঘটনাবোৰ যে হৈছে কিয় ঘটি আছে? আৰু আটাইতকৈ দুখৰ বিষয় হৈছে এই যে ছুইচাইড কৰিব লৈছে, চবতকৈ বেছি ল'ৰা ছোৱালীবিলাকে ছুইচাইড কৰিব লৈছে। সেইটো বহুত সঁচাকৈ এটা কনচাৰ্ণৰ বিষয় হয়। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ৰেকৰ্ড মতে আমাৰ 2021 চনত 13,000 ষ্টুডেণ্টে ছুইচাইড কৰিছিলে, য'ত নেকি 35 ষ্টুডেণ্টছ পাৰ ডে, মোৰ দেন 35 ষ্টুডেণ্টছ। তো এই বস্তুটোৰ পৰা আমি এতিয়া আমাৰ যুৱ প্ৰজন্মক কেনেকৈ ৰখাম? তাৰ কাৰণে আমাৰ দায়বদ্ধতা কি হয়? প্ৰত্যেকটো গাৰ্জেনৰ হওক বা প্ৰত্যেকটো টিচাৰৰ হওক, প্ৰত্যেকটো পেৰেণ্টছৰ হওক, কেনেকুৱা ধৰণৰ দায়বদ্ধতা আহি পৰে? এই বিষয়ে সঁচাকৈ চিন্তা কৰাৰ সময় আহি পৰিছে। আমিতো 10 তাৰিখে মানসিক স্বাস্থ্য দিৱস পালন কৰিম, কিন্তু ইয়াৰ পিছত কি? ইয়াৰ পিছতো যে মানুহে ষ্ট্ৰেছত আছে, ইয়াৰ পিছতো যে ছুইচাইড কৰিছে, সেই কথাক লৈ আমি সঁচাকৈ সজাগ হ'বৰ হ'ল। এতিয়া যদি চলিউশ্যনলৈ আমি আহোঁ, চলিউশ্যন কেনেকুৱা ধৰণৰ হ'ব পাৰে? ইয়াৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাম? এতিয়া মই কি ভাবোঁ, ছাপোৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। মানসিক ছাপোৰ্ট বুলি যাক কওঁ। দ্বিতীয় কথাটো, যিটো ছ'চিয়েল ষ্টিগমা আছে, মানুহে কি হয় যেতিয়া বহুত বেছি ডিপ্ৰেশ্যনত গুচি যায়, পেৰেণ্টছে ক'ব বেয়া পায়। এনেকুৱা হয় যে মই এনেকুৱা ধৰণৰ উদাহৰণো দেখিছোঁ, মই নাম প্ৰকাশ নকৰোঁ, যে যদি কোনোবা ল'ৰা ছোৱালীক কেতিয়াবা মানে মানসিক ডিপ্ৰেশ্যনত বহুত বেছি চিকাৰ হৈছে, যদি হস্পিটেলত নিব লগা হয়, মানুহক নকৈ লুকাই চুৰকৈ হস্পিটেলত নিয়ে। কিয়? মানুহে পগলা বুলি ক'ব। হয় জানো? তেনেকুৱা হয় জানো? এই ষ্টিগমাটো আমি কেতিয়া আঁতৰাম? এতিয়া সময় আহি পৰিছে। এতিয়া 2023 চন চলি আছে। এতিয়া এটলিষ্ট আমি ইমানখিনি অ'পেন হ'ব লাগে যে মানসিকভাৱে আমি যেতিয়া ভাগি পৰোঁ, ইটো কোনো ডাঙৰ বেমাৰ নহয়। যেনেকৈ আমাৰ শাৰীৰিক অন্য বেমাৰ হয় শৰীৰত, তেনেকুৱা ধৰণে আমাৰ মানসিক বেমাৰো হ'ব পাৰে। আমি ডিপ্ৰেশ্যনৰ চিকাৰ হ'ব পাৰোঁ। কাৰণ আগতে মানুহৰ যৌথ পৰিয়াল আছিলে, এতিয়া মানুহবিলাক বহুত বেছি সৰু পৰিয়াল হৈ গৈছে। মানুহবিলাক এতিয়া কৰ্মসূত্ৰে হওক বা বিভিন্ন কাৰণত এতিয়া সৰু পৰিয়ালত অকলে থাকে, বা এনেকুৱাও হয় যে কেতিয়াবা, এতিয়া মোৰ ঘৰতে মোৰ মা অকলে থাকে, কাৰণ মোৰ দেউতা ঢুকালে ক'ভিডত, আৰু এতিয়া সকলো ধৰক নিজৰ নিজৰ কামত বাহিৰত আছে। এতিয়া মাক আমি কেনেকৈ ছাপোৰ্ট দিব পাৰিম, সেইটো আমাৰ কৰ্তব্য। তেনেকৈ প্ৰত্যেকটো ল'ৰা ছোৱালীৰো কৰ্তব্য নিজৰ মাক দেউতাকক কেনেকৈ মানসিক ছাপোৰ্ট দিব, আৰু প্ৰত্যেকটো মাক দেউতাকৰো কৰ্তব্য, যদি ল'ৰাজনৰ চাকৰি হোৱা নাই, যদি ছোৱালীজনীৰ চাকৰি হোৱা নাই, যদি ল'ৰা ছোৱালীয়ে ভালদৰে বিচৰা মতে ৰিজাল্ট লিখিব পৰা নাই, তেওঁলোকক এইটো ক'ব নালাগিব যে অমুকৰ ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে, অমুক কৰিছে। সেইটো নকৈ ছাপোৰ্ট কৰিব লাগিব, পজিটিভিটি আনি দিব লাগিব। এইকাৰণে দিব লাগিব কাৰণ চাওক, প্ৰত্যেকটো কথাত পজিটিভিটিয়ে বহুত মেটাৰ কৰে। আপুনি যদি হঠাৎ আপোনাৰ সন্তানৰ বিহেভিয়াৰেল চেঞ্জ দেখিছে, তেতিয়াহ'লে আপোনাৰ দায়িত্ব যে আপুনি জানিব চেষ্টা কৰিব লাগিব এনেকুৱা ধৰণৰ বিহেভিয়াৰেল চেঞ্জ কিয় হৈছে। আপুনি আপোনাৰ সন্তানক বুজিব চেষ্টা কৰিব লাগিব, তেতিয়াহে সমাধানটো ওলাব। এইটো সময়ত আপোনাৰ ছাপোৰ্টে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপুনি জানেনে বাৰু, আপোনাৰ এষাৰ মৰমৰ মাতে কাৰোবাক কিমান বেছি সাহস দিব পাৰে, কাৰোবাক কিমান জীয়াই থকাৰ কাৰণে আস্থা দিব পাৰে। মানুহৰ কাৰণে বহুত বেছি একো কৰিব নালাগে, একমাত্ৰ এষাৰ মৰমৰ মাত, অলপ সকাহ, অলপ ছাপোৰ্ট, অলপ উৎসাহ, অলপ প্ৰেৰণা, সেইখিনিয়ে দৰকাৰ হয়। সেইখিনি
ডাঙৰে সৰুক দিব লাগিব, সৰুৱে ডাঙৰক দিব লাগিব। আৰু মানসিক স্বাস্থ্যৰ গুৰুত্বতাৰ শিক্ষা ল'ৰা ছোৱালীক ছাত্ৰ জীৱনৰ পৰাই দিব লাগিব। আৰু তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে বিদ্যালয়বিলাকত পাঠ্যপুথিত মানসিক স্বাস্থ্যৰ গুৰুত্বপূৰ্ণতা বিষয়ে অন্তৰ্ভুক্ত কৰিব লাগিব। লগতে ইয়াৰ কিছুমান ৱৰ্কশ্বপ কৰিব লাগিব, ছেমিনাৰ পাতিব লাগিব সঘনাই। ল'ৰা ছোৱালীক এইটো বুজাব লাগিব যে ফেইলাৰ হ'ল মানে জীৱনটো স্তব্ধ হৈ নাযায়। মানুহৰ জীৱনত কেতিয়াবা ফেইলাৰ আহিব পাৰে, কিন্তু তাৰ অৰ্থটো এইটো নহয় যে আমি তাতে স্তব্ধ হৈ গ'লোঁ। সেইবোৰ কথা বুজাব লাগিব, আত্মবিশ্বাস বঢ়াই তুলিব লাগিব আৰু তাৰ কাৰণে মৰমেৰে সঁহাৰি যোগাব লাগিব। পেৰেণ্টছসকলকো মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক কেতিয়াও আনৰ লগত তুলনা নকৰিব। কেতিয়াও নক'ব যে অমুকৰ ল'ৰাই অমুক কৰিলে তই কি কৰি আছ, সেইবোৰ কথা কেতিয়াও নক'ব। তেওঁলোকৰ লগত ফ্ৰেণ্ডলি বিহেভিয়াৰ কৰক, তেওঁলোকৰ লগত ফ্ৰেণ্ডৰ নিচিনাকৈ কথাবিলাক বুজিব চেষ্টা কৰক, বুজাব চেষ্টা কৰক, তেওঁলোকৰ মনৰ কথাখিনি জানিব চেষ্টা কৰক। আৰু তেওঁলোকে যি ছুচাইড যে কৰে, কাৰণ তেওঁলোকে মনত ভয় খায়, কি হ'ব, ইয়াৰ পিছত কি হ'ব, অমুকৰ ল'ৰাই ভাল ৰিজাল্ট কৰিলে মোকতো মাহঁতে সোধা নেৰিব, বেলেগৰ আগত কেনেকৈ মানে মুখ উলিয়াম, এইবোৰ যে চিন্তাত যে ল'ৰা ছোৱালী যে আত্মনাশনত যে ভোগে, সেই বস্তুটোৰ পৰা আপোনালোকে কি কৰিব লাগিব, তেওঁলোকক বুজাব লাগিব যে চোৱা একো নহয়, তোমালোকে কৰাচোন, আমি ছাপৰ্টত আছোঁ, ভাল হ'ব। আৰু কিবাখনত যদি ভবা ধৰণে ভালো নহয়, আমি আকৌ দিম, আকৌ এটেম্প কৰিবা তুমি। তেনেকুৱা ধৰণৰ কথাবিলাক বুজাব লাগিব, ফ্ৰেণ্ডলি হ'ব লাগিব। আৰু দ্বিতীয় কথা নিগেটিভিটি, যিয়ে নেকি মানুহৰ জীৱনত সদায় নিগেটিভ প্ৰভাৱ পেলায়। এনেকুৱা হয় মানে মোৰে হয় কেতিয়াবা, এতিয়া বাৰু যিমান পাৰোঁ পজিটিভ হ'ব চেষ্টা কৰোঁ, যে মোৰ জীৱনত একো নহ'ল। এই যে একো নহ'ল কথাটোৱে আমাৰ আল্টিমেটলি নিগেটিভ প্ৰভাৱ পেলায়। মানুহে দিনটোৰ কাৰণে জীয়াই থাকিব লাগে, হোপ ৰাখিব লাগে, আশা ৰাখিব লাগে জীয়াই থাকিবৰ কাৰণে। লগতে এইটো ভাবিব লাগে যে মোৰ জীৱনত চব ভালেই হ'ব। এখন কিতাপ আছে দ্য ছিক্ৰেট বুলি, মই বুকখন এতিয়ালৈকে পঢ়া নাই, কিন্তু মই ডকুমেণ্টাৰীটো এবাৰ ইউটিউবত চাইছিলোঁ। আপোনালোকে যদি বিচাৰে মই লিংকটো প্ৰভাইড কৰি দিম। তাত মই এটা কথা পাইছিলোঁ, পাৱাৰ অফ পজিটিভিটি। মানে আমি সদায় পজিটিভ থিংকিং কৰিব লাগে। যে এটা আমি টাস্ক দিছিলে তেওঁলোকক যে 21 ডেইজ, মানে তেওঁলোকে কেতিয়াও নিগেটিভিটি ভাবিব নোৱাৰিব। আই থিংক 21 ডেইজ নহয়, 30 ডেইজ আছিলে, যে তেওঁলোকে এটাও নিগেটিভ কথা ভাবিব নোৱাৰিব। এইটো হ'ল ল অফ এট্ৰেকশ্যন। মানে আপুনি যিমানে পজিটিভ কথা ভাবিব, সিমানে আপুনি পজিটিভিটিক এট্ৰেক্ট কৰিব। যিকোনো কথা নহয়, আপুনি ছাপ'জ কাৰোবাক ভাল পাইছে, তেতিয়া এনেকুৱা হয় ন, এট ডেট টাইম বা সেইকেইদিন অকল সেইজন মানুহৰ কথা আহে বা সেইগৰাকী ছোৱালীৰ কথাই মনলৈ আহে। বা আপোনাৰ এক্সাম আহিছে, তেতিয়া কি হয়, অকল এক্সামৰ কথাই মনত আহে। তেনেকৈ যদি আমি ভাবোঁ যে মোৰ জীৱনত একো হোৱা নাই, আমাৰ ব্ৰেইনটো ট্ৰেইন হৈ যায় যে মোৰ জীৱনত একো হোৱা নাই। ৰাতিপুৱা উঠি ব্ৰেইনটোৱে সেইটোৱে ভাবিবলৈ যে মোৰ জীৱনত একো হোৱা নাই, মই একো কৰিব নোৱাৰিম। আমি লাহে লাহে সেই বস্তুটো অলপ শ্বিফ্ট কৰিব লাগিব। কেনেকৈ শ্বিফ্ট কৰিব লাগিব, যে চোৱা মোৰ জীৱনত ভাল হ'ব, মই ভাল কৰিহে এৰিম, মই একো বেয়া হ'ব নিদিওঁ মোৰ লাইফত। তেনেকুৱা ধৰণৰ কথা নিজকে ক'ব লাগিব, নিজকে ট্ৰেইন কৰিব লাগিব। তেতিয়া চাব আপোনাৰ লাইফত কিমান বেছি পজিটিভিটি আহিব। প্ৰত্যেকজন মানুহৰ ভিতৰত এটা এটা কাবিলিয়ত থাকে, এটা এটা নিজৰ ক্ৰিয়েটিভিটি থাকে, নিজৰ যিখিনি পজিটিভ এছপেক্টছ হয় সেইখিনিত ফ'কাছ কৰিব লাগে। নিজৰ যিখিনি পেশ্যন হয় সেইখিনি ফ'ল' কৰিব লাগে, সদায় আগবাঢ়ি যাব লাগে, কেতিয়াও হাৰ মানিব নালাগে। কাৰণ চাওক, জীয়াইছোঁ এবাৰ, মৰিম এবাৰ, পুনৰ জন্ম আছে বুলি মানুহে কয়, কিন্তু আমি পুনৰ জন্মৰ পিছত বা কি হওঁ কি নহওঁ সেইটো আমি নাজানো। আমি যিটো জীৱন পাইছোঁ সেইটোকেনো কিয় ভালদৰে উপভোগ নকৰোঁ, কিয়নো হাৰি যাওঁ। জীৱনটো ইয়াতে শেষ হোৱা নাই। যেতিয়া আমি নিজৰ জীৱনটোক ভাল পাবলৈ শিকিম, তেতিয়া আপুনি দেখিব যে আপোনাৰ মানসিক স্বাস্থ্যৰ কিমান উন্নতি ঘটিছে। আৰু এটা কথা, মানুহক জাজ কৰিবলৈ, আপোনাক মোক জাজ কৰিবলৈ বহুত মানুহ আছে। আনে কি ভাবিছে তাত আমি গুৰুত্ব দিয়াটো একেবাৰে উচিত নহয়। আনে কি ভাবিছে সেইটো নাভাবি পেলাই আমাৰ ভাল লগা কামবোৰ, যিটো কাম শুদ্ধ হয়, আমাৰ ভাল লগা পেশ্যনবোৰ ফ'ল' কৰি গ'লেই হ'ল। তেতিয়া দেখিব মানসিক স্বাস্থ্যৰ সাংঘাতিক উন্নতি ঘটিছে। নিজক ভাল পাওক, নিজৰ জীৱনটোক ভাল পাওক, কাৰণ জীৱনটো বহুত মূল্যৱান। মোৰ প্ৰথম ভিডিঅ' হয়। আপোনালোকৰ যদি কথাখিনি ভাল লাগিছে, মোৰ চেনেলটো লাইক কৰিব, ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।